মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, ফাইনেন্সিয়েল ট্ৰেডিঙৰ এটা নতুন কনচেপ্ট আপোনালোকৰ আগত মই এতিয়া এক্সপ্লেইন কৰিম। আশা কৰোঁ সকলোৱে মোৰ এই চেনেল ফাইনেন্স ট্ৰেডিং অসমীয়া ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ফাইনেন্সিয়েল ট্ৰেডিঙৰ ওপৰত যিকোনো কুৱেশ্যন থাকিলে মোক সুধিব পাৰে। মই এজন প্ৰফেশ্যনেল ফাইনেন্সিয়েল ট্ৰেডাৰ হয়। এতিয়া আহোঁ ফাইনেন্সিয়েল ট্ৰেডিঙৰ এই স্পেচিয়েল ষ্ট্ৰেটেজিটোৰ ওপৰত। এই যিটো ষ্ট্ৰেটেজি ইয়াত মই এক্সপ্লেইন কৰিম, এইটো আজিৰ পৰা প্ৰায় 100 বছৰ আগতেই ইউজ হৈছিলে ফাইনেন্সিয়েল মাৰ্কেটত। ৱৰ্ল্ডৰ প্ৰথম ষ্ট্ৰেটেজি আছিলে এই ষ্ট্ৰেটেজিটো। একচুৱেলি এইটো বহুত চিম্পল ষ্ট্ৰেটেজি হয়, কিন্তু বহুতে আজি এইটো ষ্ট্ৰেটেজি ইউজ কৰে আৰু বহুতে নকৰে। আৰু ইয়াত মই এতিয়া আপোনালোকক দেখুৱাইছোঁ, এইটো যিটো আমাৰ কেণ্ডেলষ্টিক্স ইয়াত মই লগাই লৈছোঁ, এইটো আমাৰ ট্ৰেডিশ্যনেল কেণ্ডেলষ্টিক্স পেটাৰ্ণ হয়। ইয়াত বহুত বেলেগ বেলেগ পেটাৰ্ণ থাকে। এজন নতুন মানুহ আহি পেলাই এই বস্তুটো বুজিব দিগদাৰ। আৰু নেক্সট হৈছে কি, আমি প্ৰত্যেকটো কেণ্ডেলষ্টিক্স ডিটেক্ট কৰাৰ দৰকাৰ নাই, আমি এটা ট্ৰেণ্ড ডিটেক্ট কৰোঁ। আপুনি যদি লাইন বাই লাইন কেণ্ডেলষ্টিক্স পঢ়িবলৈ যায় বা কেণ্ডেলষ্টিক্স ৰিড কৰে, আপুনি ফাইনেন্সিয়েল ট্ৰেডিং কৰি লাইফত ছাকচেছ হ'ব নোৱাৰিব। কিন্তু যদি আপুনি ট্ৰেডিঙৰ যিটো ট্ৰেণ্ড থাকে, ট্ৰেণ্ডটো ডিটেক্ট কৰা মেথডটো শিকে, আপুনি অতি ইজিলি ছাকচেছ হ'ব পাৰিব। গতিকে মই ইয়াত লগাই লৈছোঁ হাই কেন আছি টেকনিক্স, এডভান্স কেণ্ডেলষ্টিক্স পেটাৰ্ণ। মুনিছা হোমা যিজন আছিলে জাপানৰ এজন ৰাইচ ট্ৰেডাৰ, আজি 1700 শতিকাতে কেণ্ডেলষ্টিক্সটো বনাইছিলে আৰু মুনিছা হোমাই এইটো বনাইছিলে হাই কেন আছিটো। গতিকে আমি যিকোনো কেণ্ডেল ল'ব পাৰোঁ। হাই কেন আছি ল'লেও আপোনাৰ প্ৰফিট হ'ব, নৰ্মেল কেণ্ডেলষ্টিক্স ল'লেও আপোনাৰ প্ৰফিট হ'ব। মই কথাটো এইকাৰণে ক'লোঁ যে বহুতে কয় যে হাই কেন আছিটোৱে দেৰিকৈ ছিগনেল দিয়ে বা হাই কেন আছিটো প্ৰপাৰ নহয়, কিন্তু কথাটো হৈছে কি, আপুনি যদি জানে ছিষ্টেমটো, আপোনাৰ কাৰণে চব প্ৰপাৰ। এতিয়া আহোঁ ষ্ট্ৰেটেজিত মুভিং এভাৰেজ। ইয়াত মেথড লৈছোঁ মই এইটো এক্সপনেনচিয়েল মুভিং এভাৰেজ। যিহেতু আমি জানো যে মুভিং এভাৰেজ মেইনলি 4টা থাকে: চিম্পল, এক্সপনেনচিয়েল, স্মুথেড এণ্ড ৱেটেড মুভিং এভাৰেজ। ইয়াত মই লৈছোঁ এক্সপনেনচিয়েল মুভিং এভাৰেজ। আৰু এইটো ফাৰ্ষ্ট মই লৈছোঁ 55, চবতকৈ যিটো ডাঙৰ মুভিং এভাৰেজ পিৰিয়ড আছে, বিগাৰ চাইজ EMA, এইটো 55। এইটো মই লৈছোঁ ক্ৰিমছন কালাৰ। ইয়াত এইটো মই লগাই দিছোঁ, প্লেচ কৰিছোঁ, এইটো এটা লাইন আহি গ'ল। বহুতে 50 পিৰিয়ড EMAটো লয়। আজি ৱৰ্ল্ডৰ গ্ৰেটেষ্ট এনালাইষ্ট জন মুৰ্ফি, মাৰ্টিন প্ৰিং, তেওঁলোকেও কৈছে, বা জৰ্জ চৰছ, তেওঁলোকেও কৈছে যে 50 পিৰিয়ড মুভিং এভাৰেজটো বহুত দৰকাৰ। কিন্তু এইটো হৈছে 55। এতিয়া মই কিয় ইয়াত 55 ইউজ কৰিলোঁ, কিয়নো 55টো হৈছে এটা ফিবনাচি নম্বৰ, কিন্তু 50টো ফিবনাচি নম্বৰ নহয়। গতিকে যিহেতু মই এজন ফিবনাচিৰ বহুত ডাঙৰ ফেন হয়, গতিকে ফিবনাচি মই এভৰি মমেণ্ট ফ'ল' কৰোঁ। যে কি নহওক, নেক্সট আহোঁ ইয়াত মই 21 পিৰিয়ড EMA। ইয়াত মই কালাৰটো চেঞ্জ কৰিছোঁ। ইয়াত মই ল'ম এতিয়া হালধীয়া, এইটো য়েল্ল' হ'ল, এইটো 21 পিৰিয়ড EMA। নেক্সট ইয়াত মই ল'ম এতিয়া EMA 8 পিৰিয়ড EMA। 8, 21, 55, এই গোটেইকেইটা হৈছে ফিবনাচি নম্বৰ। ফিবনাচি বস্তু কি হয়, বা ফিবনাচিটো এটা ইউনিভাৰ্চেল ল হয়, এই বস্তুটোৰ ওপৰত মই পিছত এক্সপ্লেইন কৰিম। আপোনালোকে নেটত চাব যে ফিবনাচিটো হয় কি আৰু ফিবনাচিটো কেনেকৈ ষ্টক মাৰ্কেটত এপ্লাই হয়। আজি প্ৰত্যেকটো ষ্টক, প্ৰত্যেকটো ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট ফিবনাচি নম্বৰৰ লগত মুভ কৰে। এইটো চাওক ষ্ট্ৰেটেজি, এটা অতি চিম্পল ষ্ট্ৰেটেজি, যিটো ষ্ট্ৰেটেজি আজিৰ পৰা 100 ইয়াৰ্ছ আগতেই প্ৰফেশ্যনেল ট্ৰেডাৰবিলাকে ইউজ কৰিছিলে। ট্ৰিপল মুভিং এভাৰেজ ছিষ্টেম। এইটো এটা ডাবল মুভিং এভাৰেজ ইউজ কৰা যায়, কিন্তু মই ট্ৰিপলটো ইয়াত দেখুৱাইছোঁ, কিয়নো মই ট্ৰিপলটো আজি বহুত বছৰ আগতে ফ'ল' কৰিছিলোঁ আৰু ভাল ইয়াত কামো কৰে। ট্ৰিপল মুভিং এভাৰেজটোৱে এটা যথেষ্ট পাৱাৰফুল ষ্ট্ৰেটেজি হয়, কিন্তু অনলি ফৰ ট্ৰেণ্ডিং মাৰ্কেট। মুভিং এভাৰেজটো অনলি ট্ৰেণ্ডিং মাৰ্কেটতহে কাম কৰে। এইটো কোনো নন ট্ৰেণ্ডিং মাৰ্কেটত বা ৰেঞ্জ বাউণ্ড মাৰ্কেটত মুভিং এভাৰেজে কাম নকৰে। আপোনালোকে যেতিয়া টেকনিকেল এনালাইচিছ শিকিব বা টেকনিকেল এনালাইচিছৰ মেথডবিলাক এপ্লাই কৰিব, মই আগতেই বা আগৰ ভিডিঅ'ত মই বাৰে বাৰে কৈ আহিছোঁ যে টেকনিকেল এনালাইচিছ মেডিকেল চায়েন্সৰ নিচিনা বস্তু হয়। আপুনি মাৰ্কেটৰ যিটো মুভমেণ্ট থাকে, মাৰ্কেট ৱাইজ আপুনি ইণ্ডিকেটৰ এপ্লাই কৰিব লাগিব। আজি ৱৰ্ল্ডৰ গ্ৰেটেষ্ট ট্ৰেডাৰ বিল উইলিয়ামছে কৈছে
যে মাৰ্কেট ৱৰ্ল্ডৰ যিকোনো মাৰ্কেট যিকোনো টাইম ফ্ৰেমত মিনছ এটা পাৰ্টিকুলাৰ টাইম ফ্ৰেমত অনলি 30%হে ট্ৰেণ্ডিং মুডত থাকে মেক্সিমাম তেওঁ কৈছে 20 to 30% ট্ৰেণ্ডিং মুডত থাকে বিল উইলিয়ামছ এজন লিজেণ্ডাৰী ট্ৰেডাৰ আছিলে আৰু এইটো সঁচা কথা আজি মাৰ্কেট 70% ইনডিচিশ্যন মুডত থাকে আপুনি তাত ডিচিশ্যন ল'ব নোৱাৰে যিকোনো টাইম ফ্ৰেমত আজি যদি আপুনি 5 মিনিটৰ কাম কৰে 5 মিনিটত যদি আপুনি কাম কৰে তেতিয়া আপুনি গম পাব যে কিমান ইনডিচিশ্যন আপুনি পেটাৰ্ণ তাত পাব বা একচুৱেলি 5 মিনিটটো হৈছে কাম কৰা পেটাৰ্ণ নহয় মই এতিয়া কৈছোঁ মানে কিয় বহুতে প্ৰাইজ একশ্যনছ ফ'ল' কৰে 5 মিনিট চাই 10 মিনিট চাই সেইকাৰণে মই ক'লোঁ তাত অনলি 30%হে কেণ্ডেলবিলাক ট্ৰেণ্ডিং মুডত থাকিব ঠিক তেনেকৈ এঘণ্টাটো আপুনি যদি 10 আৱাৰ্ছ ট্ৰেডিং টাইম থাকে তাৰ অনলি আপুনি যদি 1 আৱাৰ কেণ্ডেল লয় তাত অনলি 3 আৱাৰ্ছহে মাৰ্কেটটো ট্ৰেণ্ডিং মুডত থাকে এইটো এটা সাংঘাতিক কথা হয় যিকোনো টাইম ফ্ৰেমত মাৰ্কেট অনলি 30%হে ট্ৰেণ্ডিং মুডত থাকে গতিকে আমি মাল্টিপল টাইম ফ্ৰেম এনালাইচিছ কৰিবলগীয়া হয় এতিয়া চাওক মই ষ্ট্ৰেটেজিত ঘূৰি আহোঁ এইটো 55 এইটো 21 এগেইন 8 এই যিটো ৰেড লাইন আছে এইটো হৈছে 55 য়েল্ল' লাইনটো হৈছে 21 আৰু এই ব্লু লাইনটো হৈছে 8 পিৰিয়ড EMA ক্ৰছ অভাৰ মিনছ এক্সপনেনচিয়েল মুভিং এভাৰেজ ক্ৰছ অভাৰ এই ক্ৰছ অভাৰ তিনিটা যেতিয়া আহিব এইটো আপুনি এটা এণ্ট্ৰি পইণ্ট বুলি ধৰিব পাৰে আপুনি ইয়াত এইটো শ্বৰ্ট চেল পইণ্ট হয় আপুনি ইয়াত শ্বৰ্ট চেল কৰিব শ্বৰ্ট চেল কৰি পেলাই বাই কৰিব যেতিয়া এই দুটা লগ হৈ যাব মেজৰ ট্ৰেণ্ডটো ডিটেক্ট কৰি আছে 855 পিৰিয়ড EMA আৰু এইটো যিটো EMA আছে 21 ই মাইনৰ ট্ৰেণ্ড ডিটেক্ট কৰি আছে আৰু কাউণ্টাৰ ট্ৰেণ্ড ডিটেক্ট কৰি আছে যিটো 8 পিৰিয়ড EMA ঠিক তেনেকৈ আমি তিনিওটা ট্ৰেণ্ড একেলগে ডিটেক্ট কৰিবলগীয়া হয় আৰু তেতিয়াহে এটা বাইং আৰু চেলিং পইণ্ট আহে আৰু যিহেতু আমি যিসকলে টেকনিকেল এনালাইচিছ ষ্টাডি কৰোঁ বা বাহিৰত ষ্টাডি কৰিছে তেওঁলোকে ভালকৈ জানে যে আজি সদায় টেকনিকেল এনালাইচিছৰ ইণ্ডিকেটৰবিলাক বা টাইম ফ্ৰেম এইবিলাকে প্ৰত্যেকটো মুহূৰ্তত আপোনাক কৈ দিব পাৰে যে আজি মাৰ্কেটটো কোনটো দিশত গৈ আছে বা প্ৰত্যেকটো টেকনিকেল ইণ্ডিকেটৰৰ এটা ষ্ট্ৰেংথ থাকে কিন্তু উইকনেছো থাকে এইবিলাক মই পিছত এক্সপ্লেইন কৰিম আৰু যিসকলে বাহিৰত টেকনিকেল এনালাইচিছ ষ্টাডি কৰি আহিছে তেওঁলোকে ভালকৈ জানে যে আমি মাল্টিপল টাইম ফ্ৰেম এনালাইচিছটো কিয় কৰিব লাগে টেকনিকেল এনালাইচিছৰ চবতকৈ ইম্পৰ্টেণ্ট পাৰ্ট হৈছে মাল্টিপল টাইম ফ্ৰেম এনালাইচিছ এই মাল্টিপল টাইম ফ্ৰেম এনালাইচিছৰ ওপৰত মই পিছত বহুত ভিডিঅ'ত এক্সপ্লেইন কৰিম কিয়নো এইটো এটা বা দুটা ভিডিঅ'ত কোৱা বস্তু নহয় মাল্টিপল টাইম ফ্ৰেম এনালাইজ কৰে এতিয়া মই আহোঁ মুভিং এভাৰেজত এই মুভিং এভাৰেজটোত মই মাল্টিপল টাইম ফ্ৰেমেই ইউজ কৰিছোঁ কাৰণ আপুনি যেতিয়া চাব এইটো 55 পিৰিয়ড EMA এইটো এটা বেলেগ টাইম ফ্ৰেমত গৈ আছে এইটো 21 বেলেগ টাইম ফ্ৰেমত এইটো বেলেগ টাইম ফ্ৰেমত গৈ আছে গোটেই বস্তুটো গতিকে এই তিনিওটাই যেতিয়া ক্ৰছিংটো আহিব এইটো এটা শ্বৰ্ট চেল পইণ্ট হ'ব বা এণ্ট্ৰি পইণ্ট হ'ব আৰু আপুনি বাই কেতিয়া কৰিব যেতিয়া যিটো সৰু মুভিং এভাৰেজ আছে তাত ক্ৰছ হ'ব এইটো এটা সৰু আছে 8 and 21 তাত ক্ৰছিং আহিছে তাত বাই কৰিব এই গোটেই ছিষ্টেমটোৱে মাল্টিপল টাইম ফ্ৰেম ডিটেক্ট কৰিলেও কিন্তু তাত কিছুমান প্ৰব্লেমো আছে আমি সকলোৱে জানো যে মুভিং এভাৰেজটো অনলি ফৰ ট্ৰেণ্ডিং মাৰ্কেট কোনো নন ট্ৰেণ্ডিং মাৰ্কেটত মুভিং এভাৰেজে কাম নকৰে নন ট্ৰেণ্ডিং মাৰ্কেটত আমি অচিলেটৰ ইউজ কৰোঁ মানে ষ্টকেষ্টিক অচিলেটৰ ভিগৰ ইণ্ডেক্স অছম অচিলেটৰ বা উইলিয়াম পাৰ্চেণ্টেজাৰ RSI ষ্টকেষ্টিক RSI এইবিলাক বা ষ্টকেষ্টিক MACD এইবিলাক বস্তু আমি এপ্লাই কৰোঁ আৰু সেইকাৰণে এই যিটো মুভিং এভাৰেজ ক্ৰছ অভাৰ বা EMA ক্ৰছ অভাৰ ছিগনেল আছে সেই ছিগনেলটো আমি আকৌ ফিল্টাৰ কৰিবলগীয়া হয় কিহৰ কাৰণে আমি ছিগনেলটো ফিল্টাৰ কৰোঁ তাৰ বহুত কথা আছে এইটো চাওক ইয়াত ছিগনেলটোৰ ওপৰত গৈ আছে আহিলে ইয়াত ট্ৰিপল টাইম ফ্ৰেমে ডিটেক্ট হৈ আছে গোটেই বস্তুটো ইয়াত ওপৰত গৈ আছে কিন্তু ইয়াতো তললৈ আহিছিলে চাব আপুনি মই ইয়াত লৈ গৈছোঁ
ইয়াত এক মিনিট, ইয়াত প্ৰিভিয়াছ ডে কেণ্ডেল মই ইয়াত ল'ব লাগিব আগত। মই ক'ব বিচাৰিছোঁ যে এই যিটো ক্ৰছিং ছিষ্টেম আছে, এই ক্ৰছিংটো অনলি ট্ৰেণ্ডিং মাৰ্কেটতহে কাম কৰে, কিয়নো নহ'লে আপোনাৰ এই ছিষ্টেমটো ফেইল হ'ব। এতিয়ালৈকে মই পোৱা নাই এনেকুৱা ছিগনেল। এতিয়া আপুনি চাব ইয়াতে এই গোটেই বস্তুটো, এইটো ক্ৰছিং এতিয়ালৈকে এনেকুৱা ক্ৰছিং নাই এইটো জেগাত, যিহেতু এইটো এটা ডেইলি টাইম ফ্ৰেম। ডেইলি টাইম ফ্ৰেমত আপোনাৰ এইটো চক, এই ক্ৰছিংটো ইয়াত আহিলে অকণমান দেৰিকৈ আহিছে বাৰু ক্ৰছিংটো, কিন্তু মাৰ্কেটটো তললৈ নাহিলে, এগেইন ওপৰলৈ ঘূৰি গুচি গ'ল। কিন্তু ইয়াত এই ক্ৰছিংটো আহিছে, মাৰ্কেটটো কণ্টিনিউ ওপৰলৈ গৈ আছে। ঠিক তেনেকৈ যেতিয়া ইয়াত তিনিটা ক্ৰছিং আহিছে, মাৰ্কেটটো কণ্টিনিউ ওপৰত গৈ আছে, ইয়াতো তিনিটা ক্ৰছিং আহিছে, মাৰ্কেটটো কণ্টিনিউ ওপৰত গৈ আছে, কিন্তু ক্ৰছিংটো একেলগে হ'ব লাগে। কিন্তু 100% পাৰফেক্ট ছিগনেল যথেষ্ট ৰেয়াৰ হয়। গতিকে এডাল বা দুডাল কেণ্ডেল ইফাল সিফাল থাকিলে আমি এইটো পাৰফেক্ট ছিগনেল বুলিয়ে ধৰোঁ। এইটো চাওক, এই ক্ৰছিংটো এই পইণ্টত একেলগে আহিলে, কিন্তু মাৰ্কেটটো ওপৰলৈ নগ'ল, এগেইন ঘূৰি গুচি আহিলে। আৰু এইটো কম আমি ৰেঞ্জ বাউণ্ড মাৰ্কেট। ঘূৰি আহি পেলাই আপুনি যদি ষ্টপ লছ নলগালে হয়, আপুনি য'ৰ পৰা আহিলে তাতে আহি পালে হয়। আৰু অপশ্যন বাই কৰিলেতো তেতিয়া আপোনাৰ প্ৰফিটো নহ'ল হয়, যিটো কেপিটেল থাকে সেইটো মাইনাছতহে লাগিল হয়। গতিকে ষ্টপ লছটো লগোৱা বহুত দৰকাৰ হয়। যে কি নহওক, এগেইন মই ইয়াত দেখুৱাইছোঁ, ইয়াত তেনেকুৱা ক্ৰছিং নাই, একেলগে ক্ৰছিং থাকিব লাগিব, তেতিয়াহে আপুনি বাই কৰিব পাৰিব। এইটো চাওক, একেলগে ক্ৰছিং আছে ইয়াতে, কণ্টিনিউ মাৰ্কেট ওপৰত গৈ আছে, আৰু আপুনি এক্সিট কৰিব যেতিয়া এই দুইডালে ক্ৰছ কৰিব। গতিকে ঠিক তেনেকৈ এইটো চাওক, এইটো একচুৱেলি এইটো ক্ৰছিং নহয়, এইটো অলপ এই যিটো ক্ৰছিং আছে, মই এগেইন ইয়াত আহিছোঁ, এই ক্ৰছিংটো কিন্তু এটা ফেক ক্ৰছিং হয়। এইটো কোনো আমাৰ এণ্ট্ৰি বা এক্সিট পইণ্টৰ কাৰণে নহয়। এণ্ট্ৰি বা এক্সিট হ'বলৈ হ'লে আপোনাৰ তিনিওটা মুভিং এভাৰেজে একেলগে ডিটেক্ট কৰিব লাগিব, আপুনি তেতিয়াহে এণ্ট্ৰি কৰিব পাৰিব। ইয়াত দুটাই যদি একেলগে ডিটেক্ট কৰে, তেতিয়া আপুনি এণ্ট্ৰি কৰিব নোৱাৰে। ইয়াত চাওক, ইয়াত এই তিনিওটা একেলগে ডিটেক্ট কৰিছে, কৰাৰ পিছতো কিন্তু মাৰ্কেটটো তললৈ ঘূৰি আছে, ওপৰলৈ যোৱা নাই। এই বস্তুবিলাক জানিবৰ কাৰণে আমি প্ৰত্যেকটো মুভিং এভাৰেজ ছিগনেল ফিল্টাৰ কৰিবলগীয়া হয়। কিন্তু তাৰ মিনিংটো এইটো নহয় যে আপুনি অনলি মুভিং এভাৰেজ ছিগনেল লৈ কাম কৰিলে আপোনাৰ লছ হ'ব। আপুনি যদি ট্ৰিপুল EMA ক্ৰছিংটো লয়, আপোনাৰ জেনেৰেলি লছ নহয় ডেইলি টাইম ফ্ৰেমত। কিন্তু আপুনি যদি সৰু টাইম ফ্ৰেমত লয়, আপোনাৰ লছ হ'ব। আৰু আজিলৈকে পৃথিৱীত যিমান ডাঙৰ ডাঙৰ ট্ৰেডাৰ জন্ম হৈছে, বা যিমান মাল্টি বিলিয়নৰ ট্ৰেডাৰ আছে বা মাল্টি মিলিয়নৰ ট্ৰেডাৰ আছে, তেওঁলোকে পজিশ্যন ট্ৰেডিংহে কৰে, ইণ্ট্ৰাডে কিন্তু নকৰে। এইটো এটা বহুত ডাঙৰ কথা। আজি WD গান, তেওঁ যেন পজিশ্যন ট্ৰেডাৰ আছিলে। আজি জেছি লিভাৰমোৰ, ৱৰ্ল্ডৰ প্ৰথম মাল্টি মিলিয়নৰ ট্ৰেডাৰ, পজিশ্যন ট্ৰেডাৰ আছিলে। এই কথাটো আমি জনা দৰকাৰ। আৰু ইণ্ট্ৰাডে ট্ৰেডিংটোৰ কথাটো হৈছে কি, আপুনি ট্ৰেডটো লওঁতে পজিশ্যন বুলিয়ে ল'ব লাগিব, আৰু ইণ্ট্ৰাডেত অট'মেটিকেলি হৈ যায়, আপুনি ইণ্ট্ৰাডে বুলি ট্ৰেডটো ল'ব নোৱাৰে। আৰু মই যিটো ট্ৰেডিং ছিষ্টেম মোৰ তাত আছে, তাত ইণ্ট্ৰাডে আৰু পজিশ্যন দুইটাৰ কাৰণে ছেটআপ এনেকৈ বনোৱা আছে, সি ইণ্ট্ৰাডে কাৰণেও কভাৰ কৰিব আৰু পজিশ্যন কাৰণেও কভাৰ কৰিব। ঠিক তেনেকৈ এইটো এটা ছিগনেল আহিলে চাওক, এইটো মাইনাছ আহি আছে, এইটো কিমান ডাঙৰ ছিগনেল, কণ্টিনিউ তললৈ আহি আছে, মাৰ্কেট আহি আছে, আহি আছে, আহি আছে। আপুনি এই জেগাটোত আপুনি এক্সিট কৰি দিব। আপুনি ইয়াতে শ্বৰ্ট চেল কৰিব, কৰি পেলাই ইয়াতে এক্সিট কৰিব। কিন্তু এই পইণ্টটো মাৰ্কেটটো ওপৰত গৈ আছে, কিন্তু ইয়াত ছিষ্টেমটো ডিটেক্ট হোৱা নাই। এই পাৰ্টিকুলাৰ পইণ্ট ডিটেক্ট কৰিবৰ কাৰণে আমাৰ লগত কিছুমান বেলেগ ইণ্ডিকেটৰ বা ট্ৰেডিং ছিষ্টেম আছে, যিবিলাকৰ সহায়ত আমি ইন ফিউচাৰটো অতি ইজিলি ডিটেক্ট কৰিব পাৰোঁ। এইটো চাওক, তিনিটা একেলগে আহিছে, তিনিটা ক্ৰছিং একেলগে আহিছে, তিনিটা EMA, গতিকে সি ধুনীয়াকৈ ওপৰত গৈ আছে। ইয়াত কিন্তু অহা নাই, গতিকে সি নাহিলে, মানে তলত আহিছে যদিও ইমান ষ্ট্ৰংলি সি তলত আহিব পৰা নাই। গতিকে গোটেই বস্তু তেনেকুৱাই। কিন্তু ইয়াতো তিনিটা ক্ৰছিং আহিছে এই জেগাটোত, এডাল কেণ্ডেলৰ মানে ডিফাৰেঞ্চত, কিন্তু ই তললৈ আহিব পৰা নাই। ই কিয় তললৈ আহিব পৰা নাই, সেই বস্তুবিলাক চাবৰ কাৰণে আমি বেলেগ বেলেগ ইণ্ডিকেটৰ ইয়াত কম্বাইন কৰোঁ। আৰু টেকনিকেল এনালাইজ যিসকলে ষ্টাডি কৰিছে, তেওঁলোকে এইটো কথা ভালকৈ জানে যে পৃথিৱীত কোনো টেকনিকেল ইণ্ডিকেটৰ 100% পাৰফেক্ট নহয়। আমি
এটা যেতিয়া টেকনিকেল ইণ্ডিকেটৰ লৈ কাম কৰোঁ 90 to 95% কিন্তু এটা টেকনিকেল ইণ্ডিকেটৰ পাৰফেক্ট হয় আমি সেই বস্তুটো যেতিয়া পাৰফেক্ট কৰোঁ তাৰ লগত মাল্টিপল ইণ্ডিকেটৰ কম্বিনেশ্যন কৰিবলগীয়া হয় আপুনি যদি মাল্টিপল ইণ্ডিকেটৰ কম্বিনেশ্যন কৰে আপোনাৰ ট্ৰেডিং ষ্ট্ৰেটেজি কেতিয়াও ফেইল নহয় কিন্তু মাল্টিপল কম্বিনেশ্যন বুলি ক'বলৈ গ'লে এতিয়া ধৰক মোৰ লগত 10,000 টেকনিকেল ইণ্ডিকেটৰ আছে এতিয়া মই কাৰোবাক ক'ম যে এইটো ইণ্ডিকেটৰৰ লগত এইটো ইণ্ডিকেটৰ লগাই দিয়ক আপুনি পিছদিনা কাম নকৰিব পাৰে কিয়নো এটা ইণ্ডিকেটৰ আপুনি যেতিয়া এপ্লাই কৰিব ইণ্ডিকেটৰ সদায় মাল্টিপল টাইম ফ্ৰেমতহে চলে এইবিলাক কথা মই পিছত লাহে লাহে এক্সপ্লেইন কৰিম কিয়নো বহুতে আজি অসমত বা নৰ্থ ইষ্টত ট্ৰেল লাইন বা ট্ৰেণ্ড চেনেলৰ পিছতে পৰি আছে তেওঁলোকে চিয়'ৰ্ছত ইণ্ডিকেটৰ কম্বিনেশ্যনৰ কথাটো বা মেক্সিমামে বুজি নাপায় আমাৰ ইয়াত আৰু এইবিলাক কথা আজি মুম্বাই বা চাউথ ইণ্ডিয়া বা আমাৰ প্ৰথম বিশ্বৰ দেশসমূহত সকলোৱে জানে আজি প্ৰত্যেকজন ট্ৰেডাৰৰ লগত দুটা বা তিনিটা সাংঘাতিক প্ৰফিটেবল ষ্ট্ৰেটেজি থাকে মোটামুটি চিয়'ৰ্ছত মিনছ 95% to 98% কাম কৰিব ষ্ট্ৰেটেজিয়ে কিন্তু আমাৰ ইয়াত কি হয় আমি ট্ৰেল লাইন ট্ৰেণ্ড চেনেল বা হেণ্ড ড্ৰয়িং হাতেৰে আঁকি ছাপৰ্ট ৰেজিষ্টেঞ্চ কৰা কেনেকৈ এটা ছাপৰ্ট ৰেজিষ্টেঞ্চ লাইন ড্ৰ কৰিব পাৰোঁ এইবিলাক শিকোঁতে আমি তাৰমানে ট্ৰেডিংটো এইটো বুলি ভাবি ল'বলৈ বাধ্য হৈছোঁ গতিকে মই লাষ্ট সকলোকে কওঁ যে টেকনিকেলাইচিছ শিকক আপুনি যদি টেকনিকেলাইচিছ শিকে এভৰি মন্থ এটা ইনকাম কৰিব পাৰিব আৰু ট্ৰেল লাইন ট্ৰেণ্ড চেনেল হাতেৰে আঁকি ছাপৰ্ট ৰেজিষ্টেঞ্চ ড্ৰ কৰা এইবিলাক চিন্তা বাদ দিয়ক সেইবিলাক ট্ৰেডিঙৰ এইবিলাক ছিষ্টেম আজিৰ পৰা মোটামুটি 70-80 ইয়াৰ্ছ আগতেই আউটডেটেড হৈ গৈছে আজি 1950তে ষ্টকেষ্টিক অচিলেটৰ আহি গৈছে গতিকে তাৰপিছত আৰু আপুনি ষ্টকেষ্টিক অহাৰ পিছত আপুনি ট্ৰেণ্ড লাইন ট্ৰেণ্ড চেনেল আঁকি পেলাই কাম কৰা দিন নাই আজিৰ সময়ত আৰু সেইবিলাক হৈছে এটা লং টাৰ্ম মেথড হয় আপুনি ধৰক সেইটো আকোতে আপোনাৰ 2-3 বছৰ পাৰ হৈ যাব শিকোঁতে গতিকে ট্ৰেডিং কৰি পইচা ইনকাম কৰিব কোনদিনা তাতো কথা আছে কিয়নো আমি অলপ শিকি থাকিলেই নহ'ব গোটেই বস্তুটো আপুনি শিকিব লাগিব লগত ইনকাম কৰিব পাৰিব লাগিব আজি মই ইমানখিনিয়ে ক'লোঁ নেক্সট মই এক্সপ্লেইন কৰিম মুভিং এভাৰেজ ক্ৰছিংটো কিহৰ কাৰণে ফেইল হয় আৰু ফেইল হ'লে আমি তাত কি ইণ্ডিকেটৰ এপ্লাই কৰোঁ আৰু কেনেকৈ ফিল্টাৰিং কৰোঁ থেংক ইউ হেভ এ গ্ৰেট ডে